মাই ইউটিউব চেনেল ভূপেন ব্লগ। বাৰীত আজি আলু দি আছোঁ আমি। কেনেকৈ দিছোঁ তাকে দেখাই আছোঁ। গোবৰ দি আছে এইখিনি। এয়া পূৰা লাগি আছোঁ আমি। আলু দি এদাই হ'ব হ'ল, কাৰণ ৰাতিপুৱাৰ পৰা দি আছোঁ আজি। কেনেকুৱা আলু হ'বনে বাইদেউ? হে এইখিনি পূৰা দিয়াত ব্যস্ত। এইপিনে আলু লৈ গৈছে, এইখিনিও দিবলৈ গৈ আছে পূৰা বস্তাত আনি লৈছোঁ। আৰু এইভাগে নাঙলৰ পাতি কৰি লৈছোঁ। এইবিলাক নাঙলৰ পাতি কৰি গোবৰ দি লৈছোঁ। পাতি কৰি গোবৰ দি আৰু এইবিলাক আলুবিলাক এইপিনে দি আছে। বাইদেউ এজনী আনিছিলোঁ, আৰু এজনী বাইদেউ আহিছেনি আলুবিলাক এইভাগে দি আছে। এইখিনি পাতি পাতিকৈ দি আছোঁ। এইখিনি ইয়াৰ পৰা দি আহিছোঁ। এইখিনি এইজনী বাইদেৱে পুতি আছে। আলু পুতি আছে। এইবিলাক আলু গোবৰ দিছোঁ। গোবৰ দি কিনে পাতি কৰি গোবৰ দি কিনে আলু দিছোঁ। তাৰপৰা এইপিনে বাইদেউ পুতি আছে। দুজনী বাইদেউ লগাই কিনে কাম। আলু দিবলৈ হ'লে মাটিখিনি আমি 12 চাহমান হাল বাই লৈছোঁ, আৰু একদম পূৰা ধূলি কৰি লৈছোঁ। নাঙলে শিয়লি টানি লৈছোঁ। নাঙলৰ শিয়লিত গোবৰ আৰু দি কিনে তাৰ ওপৰত আলু দি মাটি দি পুতি দিছোঁ। তেনেকৈ আমি খেতি কৰিছোঁ। কেনেকুৱা হ'ব আৰু কেনেকুৱা লাগিছে আপুনি চাই কিনে জনাব। এইখিনি পূৰা এদাই হৈছে। একদম সেইডোখৰ পৰা দি আহিছোঁ। হৈ পিনে এদাই হ'ব হৈছেগৈ লাষ্ট। এই বস্তাকেইটা সেইখিনি গোবৰ আছে, এদাই হৈ গৈছে। তো আজিলৈ ইমানেই। তো কেনেকুৱা পালে জনাব। ভাল লাগিলে চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।